যদি পাতটো এনেকৈ খায় নে কি মজা লাগে। পাণ মছলা মানে এজোপা একদম পাণ মছলা খোৱা নিচিনা লাগে। আপোনালোকক টেকেলি বাটো একদম ওচৰৰ পৰা দেখাইছোঁ চক, মানে টেকেলিটো নিচিনা। এইডোখৰ পৰা এইটো এটা টেকেলি, এইডোখৰ পৰা এইটো এটা টেকেলি, এইডোখৰ পৰা এইটো এটা টেকেলি। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু ৰাতিপুৱাই যাতে আজি শুই উঠি মানে এতিয়া ব্লগটো ষ্টাৰ্ট দিছোঁ। সকলোৱে ভেৰি ভেৰি গুড মৰ্ণিং। আৰু মানে এইফালে বৰষুণ দি আছে আমাৰ ফালে, আপোনালোকৰ ফালে দিছে নাই কমেণ্ট কৰি জনাবচোন বাৰু। আমাৰ ফালে মানে পূৰা দি আছে, ৰাতিও দিছে। মই দেখাইছোঁ বাৰু বৰষুণটো, আৰু বৰষুণটো এৰাৰ পিছতে মানে মই যাম ভিডিঅ' বনাবলৈ। আপোনালোকে ভিডিঅ'টো এনজয় কৰক। এয়া দেখিছে নাই বৰষুণ কেনেকুৱা দি আছে, মানে এতিয়া অলপ কমাইছে, তেওঁ অলপ এৰিলে মই যাম আৰু এইবোৰ চব। এই বৰষুণ দিছে যদি মানে ৰেইনকোট লগাই লৈ দেখিছে, পাই গ'লো অলৰেডি আমাৰ ফুলনিৰ মাজত। ফুলনিৰ মাজত এই ৰাস্তাটো দেখিছে নাই, মানে গোটেই ৰাস্তাটো ফুল ফুল, আৰু এইফালেও আপোনাৰ গোটেই ৰাস্তাটো ফুল দেখিছে। মানে ইয়াত অকল প্ৰথমতে সোমাই নাযাওঁতেই ফুলেই ফুল, ভিতৰততো আছেই। এইখন দেখিছেনে আপোনালোকে, পাই গ'লোহি। খুলি মেলি ভিতৰত সোমাই লওঁ, আপোনালোকৰ কাৰণে কি প্ৰস্তুত সিমান তৈয়াৰ কৰিব পাৰোঁ চাওঁ ব্লগ। ফুল ফুল অকল যেনি আছে অকল ফুল, ইয়ালৈকে আছে। ইফালেও দেখিব ফুল, বাহিৰতো ফুল ফুল ফুল, ভিতৰতো আৰু ফুল ফুল ফুল, চব এফালৰ পৰা আজি ফুল দেখাই আছোঁ, চব দেখাই আছোঁ আপোনালোকক। চাই যাওক আপোনালোকে বলক। আৰু মানে গাইছে এই ভিউটো চক কিমান ধুনীয়া লাগিছে আজি, বৰষুণো দিলে যিহেতু, মানে মজা মজা। আপোনালোক গোটেইখন আজি দেখাইছে, আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই যাওক। গাইছ 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 চক এইফালে অকল ফুল ফুল ফুল, যেনি চাই অকল ফুল। আৰু যিহেতু এতিয়া কপৌ ফুল মানে ফুলা নাই, ফুল আহিব, এইবোৰ আপোনাক হাইব্ৰিডবোৰ মই দেখাইছোঁ ফুল চক। এইবোৰ হৈছে পখিলা ফুল, হাইব্ৰিড পখিলা ফুল চক। এইয়া এইফালে ওপৰতো আছে, আৰু মানে এইফালে কলিয়ে আহি আছে দেখিছে। বহাগত পূৰা আহি যাব, আপোনাৰ বহাগত নিশ্চয় চাবলৈ আহিব এবাৰ। এইফালেও এয়া ফুল, আৰু এই ফুলটো চক কেনেকুৱা লাগিছে। আৰু আছে এই আছোঁ, এইটো মানে বেলেগ ইউনিক ফুল চক। আৰু এই ওপৰতো আছে, একদম মই ওপৰ মুহাত উঠি দেখাই দিছোঁ। এয়া চক, এইযোৰ গোটেই ফুলে নধৰা হৈ যাব, মানে গোটেই ফুল 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 ফুল। এইবোৰ চব যিমান গছৰ ওপৰত আছে চব ফুলিব। আপোনালোকে বহাগ মাহত এবাৰ নহয় এবাৰ নিশ্চয় আহিব কিন্তু চাবলৈ, নহ'লে বহুত মিছ কৰিব মানে। এইজোপা হৈছে ইলাইচি, আমি খাওঁ যে, এইজোপা হাইব্ৰিড হয় ইলাইচি চক। গছজোপা এনেকুৱা ইলাইচিজোপা। আৰু এইজোপা হৈছে লেমন গ্ৰাছ চক, চাহৰ লগত খাব পাৰি যে এইজোপাই। মানে এইফালে আছে হাঁহজোৰা লতা, মই দেখাই দিছোঁ লতাজোপা। এইজোপা চক, এইজোপাই হৈছে হাঁহজোৰা লতা। এইফালে আছে নৰসিংহ, আৰু এইফালে আছে ডালচেনি। ডালচেনি চিনি পায় চাগে। এইজোপা হৈছে ইনচুলিন, এইযোৰ মেডিচিন প্লট হয়। এইফালে হৈছে এইযোৰ কফুল, কফুল মানে আপোনালোকে খাই পাইছে চাগে নিশ্চয়। আৰু এই আগলৈ আছে হিং, এইজোপা হৈছে হিং গছ দেখিছে নহয়। লগতে এইফালে তিতা ফুলো আছে চক, কি ধুনীয়াকৈ একদম বুঢ়া হৈ আছে, খাব আৰু। এইয়া এইফালে হ'ল এইজোপা জ্যেষ্ঠ মধু, আৰু মানে এইজোপা হৈছে খৰপাত। কাৰোবাৰ যদি পকৰা চকৰা খৰ হৈছে এইজোপা লৈ লগাব পাৰিব। এইজোপা হৈছে জেতুকা, যিহেতু মানে এতিয়া বহাগ মাহ আহি আছে ন, জেতুকা মেইন এতিয়া। এইফালে এইজোপা হ'ল ছাল কুঁৱৰী, মানে এল'ভেৰা চক। এইফালে আৰু এইজোপা গছ হৈছে মানে এইজোপা পাণ মছলা। এইজোপা মানে অকণমান যদি এনেকৈ পাতটো যদি ছিঙি পিছত অলপ যদি পাতটো এনেকৈ খায় নে কি মজা লাগে। পাণ মছলা মানে এইজোপা একদম পাণ মছলা খোৱা নিচিনা লাগে। এইফালে হৈ গ'ল এইজোপা ফুট কলা, এইজোপা মানে ৰাস্তাটো পায়, মানে ৰাস্তাত পোৱা জোপা নহয়, এইজোপা ফুলটো মানে বহুত ভাল লাগে। এইজোপা হৈছে গ্ৰাফটিঙৰ পুলি হয়। মানে এইফালে আপোনালোকৰ এই ফুলজোপা কেনেকুৱা লাগিছে জনাবচোন। ইয়াৰ মানে ফুল নুফুলে, এইটোৱে মানে এটা ডিজাইন, ইয়াত কাটিং কৰিব লাগে। এইজোপাৰ নাম হৈছে কি আছিলে দেই, ৰ'ব নামটো, এউলীয়া। দেখিছেনে এজোপা, ভাল লাগিছেনে এজোপা, কমেণ্ট এটা কৰি জনাবচোন। এইফালে মানে গ্ৰীণ হাউচ এটা আছে, গ্ৰীণ হাউচ, ইয়াতো মানে ফুল আছে দেখিছেনে। এইজোপা ফুল কলি আহি আছে, কি ধুনীয়াকৈ চাওকচোন।
এইফালে আছে চুতীয়া লফা, গাঠিয়ন, এডলীয়া কচু, মাটি কপৌজোপা আপোনালোকে চাওক এবাৰ। ফুলটো দেখিছে কেনেকৈ কপৌ ফুল, এইটো হৈছে মাটি কপৌ। এইবাৰ মানে বৰ বেলেগ ফুল এপাহ দেখিছোঁ আপোনালোকে চাওকচোন, এই আছোঁ। আৰু এইফালে চাওক, এইজোপা হৈছে কেকটাছ ক'ত থাকে? মৰুভূমিত। এয়া আমাৰ যোৰহাটৰ তিতাবৰ কুন্দা গাঁৱত দেখিবলৈ পাইছে, সাহিত্যমণি উপবনত। চাওক এইফালে হৈ গ'ল সাগৰ ফেনা আপোনালোকে সাগৰ কিনাৰত দেখিছে চাগে, এই আমাৰ ইয়াত আছে। চাওক দেখিছে কেনেকৈ তলত বগাই, মানে এইজোপা মানে ওপৰলৈ উঠি নাহে, মাটিতে বগাই গৈ থাকে মানে। আৰু এইজোপা হৈছে গাফটিং আমৰ পুলি, দেখিছেনে? কিমান পুলিতে লাগিছে আৰু ফুল কিমান ফুলিছে, এইটো চাওক চবফালে অকল ফুল। আৰু এইজোপা হৈছে সিজু, এইজোপা কিন্তু ভাল লাগিছে, কিন্তু মোৰ আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন। আৰু এই আগলৈ দেখিছে এইজোপা কি হয় মানে জাৰু ক'ত থাকে? পাহাৰত। কিন্তু ইয়াত কুন্দা গাঁৱত দেখিবলৈ পাব আপোনালোকে, নিশ্চয় এবাৰ আহিব। ৰাস্তাটো চাওক ইমান ধুনীয়া লাগিছে। আৰু এইজোপা হৈছে মানে ৰেড পটনীয়া ৰিবন। এতিয়া যিহেতু বৰষুণ পালে ইয়াৰ পাত মানে কালাৰ চকলেট হৈ যায়, বহুত ভাল লাগে। আৰু এইখিনি মানে একদম লাইনকৈ এক লাইন দি থোৱা আছে, দেখিছেনে? এইজোপা হৈছে বেম্বো অৰ্কিড, ফুলপাহ চাওক কিমান ভাল লাগিছে। আৰু গোটেই লাইনকৈ আছে মানে ফুল চব বেম্বো অৰ্কিড এসোপা। আৰু মানে আপোনালোকৰ ইটো মানে দুটা ছেকশ্যন আছে ইয়াত অৰ্কিডৰ, এটা ছেকশ্যন দেখালোঁ। এইটোতো মানে ফুল ফুলিবহে যিহেতু, আৰু অলপ ফুলি আছে মানে, এইখিনি আপোনালোকক দেখাইছোঁ। এইটো অৰ্কিড ছেকশ্যনটো চাওক। এয়া অৰ্কিড ছেকশ্যনত সোমাই প্ৰথম আপোনালোকে এয়া বৰপুনি দেখিবলৈ পাব, কি ধুনীয়াকৈ নলাবোৰ থৈ দিয়া আছে। এইবোৰ চব কপৌ মানে বহাগত একদম লাইনকৈ ফুলি থাকিব। এইবোৰ ফুলো ফুলি আছে চাওকচোন। আকৌ ডাঙৰ গছজোপাটো দি থোৱা আছে চাওক, ইয়াতো ফুলি আছে কলি। আকৌ এজোপাতে মানে বহুত ফুল ফুলে। আৰু এইজোপা ফুলটো চাওক কিমান সৰু ফুল, আৰু বৰ ধুনীয়া লাগিছে। এইফালে এনেকৈ আগলৈ আহি এইফালেও পূৰা ফুল ফুলি আছে। একেজোপাতে বহুত ফুলে মানে চাওকচোন। এইফালে আছে, এই বেক চাইডেও আছে, দেখিছেনে? আৰু মানে এই ইয়াতো দুপামান দেখিছোঁ, বহুত সৰু অৰ্কিড। এইটো চাওক, এই তলতো ফুলি আছে। আৰু এইটো অৰ্কিডটো মই ইউনিক দেখিছোঁ, মানে এইটো মই অৰ্কিডটো দেখা নাই। ফুলটো চাওক আপোনালোকে কিমান অকণমানি। আৰু মানে এইফালে মাটিত মানে ফুল এটা ফুলি আছে চাওকচোন। এই আহিছে ফুলটো, মানে কলি আহিছে। এইটো কলিহে, ফুল নহয়, কিন্তু ফুল আহিব। এইফালেও আছে, এয়া চাওক ফুল পাব আৰু ধুনীয়াকৈ একদম ছাতিটো নিচিনাকৈ মেলি আহে মানে। এয়া চাওক কলিটো কিমান ধুনীয়া লাগিছে। কলিটোৱে মানে ইমান ধুনীয়া, ফুলপাহ কিমান ধুনীয়া হ'ব। আৰু এইজোপাৰ নাম হৈছে মানে গাউন অৰ্কিড। এইফালে আছে মানে বাঘে আঁচোৰা, এইজোপা হৈছে ফুল। এই ফুলটো মই আপোনালোকক কোনোবা এদিন শ্বৰ্ট ভিডিঅ' এটা দেখাম, কিন্তু এইজোপা মানে বাঘৰ মুখখনৰ নিচিনা হয় ফুলটো। এই গছজোপা মনত ৰাখিব আপোনালোকে মোৰ ভিডিঅ'ত, মই এদিন শ্বৰ্ট ভিডিঅ' এটা আপোনালোকক নিশ্চয় দিম। আৰু এইফালে এই ফুলজোপা চাওক কিমান দীঘলকৈ ফুলিছে, মজা লাগিছে নে? মজা। অৰ্কিড মানে যিহেতু আৰু 15 দিনমান চব ফুলিব, 15 দিনমান লাগিব ফুলি। তাৰ 15 দিনৰ পিছতে ধুনীয়াকৈ চব কপৌবোৰ আহিব। তাতে বহাগলৈ এমাহ আছেই ন। কিন্তু এতিয়া যিমান কিবা ফুলি আছিলে মানে মই আপোনালোকক দেখালোঁ। এতিয়া ব'লক মানে ইয়াত ইউনিক বাঁহ আছে, 47 স্পেচিছ মই আপোনালোকক দেখাইছোঁ। বাঁহ ষ্টাৰ্ট হৈছে মানে ইয়াৰ পৰাই। এইজোপা হৈছে ফুল বাঁহ, কিমান ধুনীয়া লাগিছে চাওকচোন। অকল বাঁহেই মানে চাওক। বাঁহৰ মাজত মানে এইজোপা হৈছে লেটা গুটি গছ, দেখিছে? আৰু লেটা গুটিটো মই আপোনালোকক দেখাইছোঁ, এইটো চাওক এথোপাকে আছে, পূৰা মানে পকি আছে। আৰু মানে গাইজ এইজোপা বাঁহ চাওক, এইজোপা এতিয়া সৰু হৈ আছে যিহেতু, মানে এইজোপা ডাঙৰ হ'লে পূৰা মানে নাঙলটো নিচিনাকৈ মানে বেকা হৈ বহুত মানে এৰিয়া লাগে এই বাঁহজোপা চাওক। আৰু মানে এইজোপা হৈছে ব্লেক বেম্বো, ক'লা বাঁহ বন্ধুসকল, ক'লা বাঁহ চাওক। বেলেগ ভিডিঅ'ত চাগে আপোনালোকে ক'লা বাঁহ দেখি পোৱা নাই, মোৰ ভিডিঅ'ত দেখিবলৈ পাইছে চাওক। আৰু এইজোপা হৈছে টেকেলি বাঁহ। আপোনালোকক টেকেলি বাঁহটো একদম ওচৰৰ পৰা দেখাইছোঁ চাওক, মানে টেকেলিটো নিচিনা। এইডোখৰ পৰা এইটো এটা টেকেলি, এইডোখৰ পৰা এইটো এটা টেকেলি, এইডোখৰ পৰা এইটো এটা টেকেলি, টেকেলি। আপোনালোকক যদি পইচা থ'বলৈ যদি দৰকাৰ হয়, টেকেলি ইয়াৰ পৰা নিব পাৰে মানে। বাঁহজোপা মানে টেকেলি, সেইকাৰণে ইয়াৰ নামটো হৈছে টেকেলি বাঁহ। আৰু এইজোপাটো চবেই চিনিয়ে পায়, এইজোপা হৈছে কাকৌ বাঁহ মানে ভাত বনাই খাব আৰু পাৰ্টি মানে। ইয়াৰ কাকৌ বাঁহৰ চুঙা ভাতটো মানে মজা এটাই বেলেগ, হয়নে নহয় বাৰু? এতিয়া পাই গৈছোঁ মই লাষ্ট পৰ্যায়, মানে মই সেইফালে নাযাওঁগৈ। এইফালৰ পৰাই দেখাম এনেকৈ কেম্প হাউচ এটা এইফালে আছে। আৰু এয়াতো মানে ফুল আছে, কিনাৰে গছবোৰ এইবোৰতো ফুল দি থৈছে। এয়াতো ফুলি আছে, সেই আগত দেখিছোঁ মই, আপোনালোকক দেখাইছোঁ ব'লক। আৰু মানে এয়া দেখিছেনে, এয়াতো কিমান ধুনীয়াকৈ ফুলপাহ ফুলি আছে।
দেখিয়ে কিবা এটা ভাল লাগিছে মানে আৰু ফুলজোপা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন ইফালে এইজোপা চক উডাল মানে ওদালগুৰিত থাকে আমাৰ ইয়াত আছে ভাবিছিলোঁ বন বগৰী মানে এটা বগৰী খোৱা আছে যে এতিয়া বন বগৰী মানে কাঠ গছো আছে এইজোপা চক আপোনালোকে এই ভিউটো চক কেনেকুৱা লাগিছে আৰু এইফালে মানে কিনাৰে কিনাৰে এউলিয়া আছে মাজত ব্লক পাই থোৱা আছে এইটো হৈছে কেম্প হাউচ আৰু এইফালে আছে মানে বৰ ধুনীয়া ফুল এজোপা হালধীয়া আৰু ইয়াৰ নামটো হৈছে গু ফুল ইমান ধুনীয়া ফুলিছে কি নামটো গু ফুল দেখিছেনে আপোনালোকৰ ফালে গু ফুল আছে নে জনাবচোন বাৰু এইজোপা হৈছে ৰ'জমেৰী মানে খাই যে এইজোপা হয় মাংসৰ লগত দি যে খায় এইফালে ফায়াৰ কেকাৰ হৈছে আম শিকিৰা লতা এইযোৰ মানে বহুত কিমান ডাঙৰ লতা বহুত ওপৰলৈ যায় দেখিছেনে গছজোপা গোটেই লতা আম শিকিৰা লতাই ভৰ্তি কৰি দিলে আৰু এইফালে চক এইজোপা হৈছে ডেক'ৰেশ্যনৰ কাৰণে মানে ভাল গছজোপা টুনি লাইট লগাব আৰু ইয়াত বহুত ধুনীয়া লাগিছে গছজোপা চক এই কেম্প হাউচটো চাৰিওফালে দি থোৱা আছে হেজ মজা লাগিছে মানে চকচোন আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন কেম্প হাউচটো ইয়াত মানে বহি আৰু বিন্দাছ খাব আৰু কিবা কিবি আনি এইফালে আছে ফেন দুইফালে আছে ফেন ইয়াত মেইন ৰজাজন বহিব আহি মানে ঘৰৰ পৰিয়াল আহিলে মেইন মুখ্যজন আহিলে ইয়াত বহিব বাকীবোৰ ছাইডৰ কাৰণে পাৰ্টনাৰৰ কাৰণে আছে মজা আৰু মানে এইফালে চক গছজোপা গুৰিত কেনেকৈ এইটো ফুলটো আছে দেখি ভাল লাগিছে আৰু হাৱা ইমান মজা মাৰিছে আৰু আমজোপাটো মানে এৰা নাই আমজোপাটো গোটেই মানে কি ধুনীয়াকৈ চকচোন গোটেই অৰ্কিড মানে অৰ্কিডেই মানে গোটেই আৰু এইজোপা কিমান দীঘল এই দীঘল ফুলটো আছে তাত দেখিছিলোঁ যে এইজোপা পৰা ওলমি লাগিব মানে ইয়াৰ মই শ্বৰ্ট ভিডিঅ' এটা নিশ্চয় দিম আপোনালোকৰ মাজত এইফালে এইজোপা চক ৰুদ্ৰাক্স গছ এজোপা এইফালে এইজোপা হৈছে লংটো সকলোৱে চিনিয়ে পায় আৰু এইফালে সেইজোপা কেন্দু এইফালে এইজোপা গৰ্জন সেই আগলৈ ডেৰমি এফালে মানে কেইটামান নাম কৈছোঁ বেছি ইমানো মই ক'ব নোৱাৰোঁ যাতে বহুত নাম আছেতো ইয়াত এইজোপা হৈছে গোন্ধন এইটো গোৱাল গছ এইজোপাটো নাহৰ হয় সকলোৱে চিনিয়ে পায় আৰু গাইছ মানে এইজোপা হৈছে ৰঙা চন্দন দেখিছেনে এইফালে আছে চিৰা নাহৰ এইফালে আছে মানে বগা চন্দন ৰঙা চন্দন বগা চন্দন কি লাগে আপোনালোকক এইজোপা হৈছে কৰৈ গছ য'তে ত'তে পায় মানে বাগানত এইজোপা হৈছে খয়েৰ গছ মানে আপোনালোকে চাগে গম নাপাব কিছুমানে গম পাব এইজোপা হৈছে মানে কাঠা বনাই যে সেইজোপা গছে আৰু এইফালে হৈছে এইজোপা ধূনাটো নিশ্চয় চবেই চিনি পায় এইজোপাই হৈছে সেইজোপা ধূনা গছজোপা কিমান ওখ চক এইফালে এইবোৰ গছ যিবোৰ দেখিছোঁ নে মই যিমানটো জানো মানে এইবোৰ চব টিম্বাৰ স্পেচিছ গছ হয় চব মানে এই ক্লাছৰ গছ হয় এইজোপা হৈছে মৰাশাল এইফালে এইজোপা হৈছে শাল এইজোপা খকন এইফালে হুলুং গছ সেইজোপা বন পচলা এইজোপা হলখ এইজোপা জুতুলি পকা এটা মই সেনে ফল দেখিছোঁ মানে সেইজোপা হাবিত কাঁইট থাকে যে এইজোপা হৈছে জুতুলি গছ এইজোপা ভালছে চাওকচোন বন পচলা মানে কল পচলা শুনিছোঁ বন পচলা মানে ইয়াতহে দেখিছোঁ কল পচলা খাওঁ বাৰু কেতিয়াবা নোখোৱা নহয় আপোনালোকে খাই নাখায় কমেণ্ট কৰি জনাবচোন হৈছে মেগনি বনচুম এই অনেক মানে এইজোপা মানে বহুত ইম্পৰ্টেণ্ট হয় এইজোপা ভালছে চাওকচোন অমৰলতা এইজোপা অমৰলতা এইডাল দেখিছে ন লতাডাল চক এবাৰ মানে এইডাল লতাৰ আৰু এটা নাম আছে এইজোপা নাম হৈছে সেইটো শগুনী লতা অমৰলতাটোৰ নাম আৰু এটা মানে বিখ্যাত জনাজাত শগুনী লতা ইয়াৰ 100টা গুণ আছে সেইকাৰণে ইয়াৰ নামটো হৈছে শগুনী লতা এইবোৰ হাবি নিচিনা লাগিছে এইবোৰ মানে হাবি নহয় আচলতে এইবোৰ হৈছে ইকৰা নি জুবিন দাই গান এটা নিশ্চয় গাইছিলে চাগে কাজিৰঙা পাৰে ইকৰা নে কি বুলি আছিলে মই এদিন গানটো শুনিছিলোঁ আপোনালোকে এইজোপা ইকৰা হাবি বুলি নাভাবিব কিন্তু এইজোপাটো চবেই চিনিয়ে পায় বহাগ বিহু যিহেতু আহিছে গৰুক গা ধুৱাবলৈ মাখিয়তী হৈছে মানে টেঙা ছেকশ্যন এইটো থেকেৰা এইবোৰ চব এইটো কুজি থেকেৰা মাহী থেকেৰা এফালে আছে বৰ থেকেৰা এইজোপা হৈছে কাউৰী থেকেৰা এইজোপা কুজি থেকেৰা কাজি নেমু কিমান মানে থেকেৰা টেঙা আছে ইয়াত এইজোপা কৰজা টেঙা এইজোপা হৈছে নগা টেঙা দেখিছেনে আৰু এইজোপা হৈছে বিৰাজৰা এইটো বৰ বেলেগ জৰা এইটো বিৰাজৰা ইয়াৰ মানে ফুল আহিছে ইয়াৰ দেখিছেনে এইটো মানে ৰবাব টেঙাটোৰ নিচিনা হয়
ফুলটো এইজোপা হৈছে পানী জামু। এইজোপা মই যেতিয়া ফুল মানে কলি ফল লাগিব নে, এতিয়া ফুল ফুলিছে, ফলটো যেতিয়া লাগিব আপোনাক শ্বৰ্ট ভিডিঅ' এটা নিশ্চয় দিম। এয়া চাওকচোন, এতিয়া বৰ মজা লাগে, মধুৰিটোৰ নিচিনা হয় মানে। গাইছে এই নেমুজোপা চাওক, এই নেমুজোপা চাগে আপোনালোকে নিশ্চয় দেখাই নাই। বহুত মানুহে মানে এইজোপা নেমু চিনিয়ে নাপায়। নেমুটো কালাৰ, পাতৰ কালাৰ চাওক আৰু নেমু কালাৰ চাওক। এইজোপা কাজি নেমু, গোল নেমু নহয় কিন্তু। আপোনাক কমেণ্ট কৰি জনাবচোন এইজোপা কি নেমু বাৰু। মানে এইজোপা হৈছে জৰা নেমু। জৰা মানে এইজোপা বৰ বেলেগ চেণ্ট এটা পালোঁ মই, সেইকাৰণে আপোনালোকক ভিডিঅ'টো কৰি দেখাইছোঁ। বেলেগ মিঠা মানে নোখোৱাকৈ মিঠা মিঠা লাগি যায়, এনেকুৱা টেঙা মানে জৰা টেঙা। আৰু এইটো চাইডে আছে মানে ফুলৰ ছেকশ্যন। ফুলৰ ছেকশ্যনটো অলপ আপোনালোক দেখাওঁ বুলি ভাবিছোঁ মই। কিনো ফুল এতিয়া ফুলি আছে, যিহেতু ফুলিবহে বাৰু, আৰু অলপ তেওঁ ফুলি আছে, মই সেইটো আপোনালোক দেখাইছোঁ বাৰু। ফুল ফুলি আছে, বৰ মজা লাগিছে চাওকচোন। এইজোপা বৰ সৰু সৰু ফুল, এইজোপা ফুল ফুলি গ'লো কিন্তু অলপ ডাঙৰ হয়, কিন্তু এতিয়া সৰু সৰুকৈ তেওঁ অলপ আছে আৰু এই ফুলটো চাওক, এজোপা গছতে 2-3টা কালাৰ চাওকচোন, ইউনিক ফুল মানে। এইজোপা একেজোৰাটো পায়, দেখিছে নহয় আপোনালোকে, বসন্ত মালতী নাম হৈছে। এজোপা আছে বগা, এজোপা এইটো চাওক কেনেকুৱা কি মানে ফুল মানে, মই এইবাৰহে প্ৰথম দেখিছোঁ। এইফালে হৈছে এজোপা শিৱজতা। জতা মানে এইজোপা বৰ সেউজীয়া হৈ থাকে পুৰা ধুনীয়াকৈ। এতিয়া যিহেতু আন ছিজন, আকৌ এতিয়া নতুনকৈ যেতিয়া বহাগ মাহৰ পৰা আকৌ এই পাত আহিলে দেখিছেনে, কোঁপাত, সেয়া কোঁপাত আহিছে, একদম ধুনীয়া, একদম মজা লাগে। এতিয়া যিহেতু আন ছিজন কাৰণে অলপ পাতবোৰ বুঢ়া হৈ গ'ল আৰু, নামটো এইটো শিৱজতা। মজা হৈছে মানে জবা প্ৰজাতি। আমি অকল জবাটোহে শুনিছোঁ, এইবোৰ বেলেগ বেলেগ জবা। এইজোপা হৈছে ৰঙা জবা, নেম প্লেটখন চাওক। এইজোপা হৈছে গুলপীয়া জবা। এইজোপা ফুল চাগে চবেই সকলোৱে চিনি পায়ে চাগে। এইজোপাৰ নাম হৈছে এইটো, মই আপোনাক দেখাই দিছোঁ, মুখে নকওঁ আৰু গাইছে এইফালে চাওক, এইজোপা হৈছে নীলমণি লতা, বগা ফুল চাওক, বহুত ফুল ফুলে, বৰ মজা লাগে, বহুত দীঘল দীঘল হয়। এইজোপা নীলমণি লতা, এইজোপা কালাৰটো বেলেগ চাওক, কিমান ধুনীয়া কলি আহিছে। এইফালে চাওক, এইজোপা হৈছে কৰবী ফুল। আমি মানে এইজোপাহে জবা ফুল বুলি চিনি পাওঁ দেই, এইজোপা টিলিঙা জবা বুলি কওঁ। আপোনালোকে কি বুলি কয় বাৰু মানে গাইছে? এই ফুলজোপা নামটো কওকচোন, মই আপোনাক জনাইছোঁ বাৰু। ফুলটো এবাৰ ভালছে চাই লওক। এইজোপা নামটো হৈছে শিয়াল নেজীয়া ফুল, দেখিছেনে? শিয়ালৰ নেজীয়াও ফুল থাকে। ইফালে চব হৈ গ'ল গোলাপ, গোলাপ, গোলাপ। এইজোপা গোলাপ, এইজোপা গোলাপ, এইজোপাও গোলাপ, এইজোপা গোলাপ, অকল গোলাপ 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 গাইছে। এইজোপা চাওক, গ্ৰাফটিং ফুটুকাৰ পাৱাৰ চাওক, কিমান মজা লাগিছে। মানে এইফালে হৈছে এইজোপা টাম্পেট ভাইন, ফুল ফুলি গ'ল, তেওঁ গছজোপা কিমান ভাল লাগিছে চাওক। অমৰা, অমৰা মানে এইজোপা হাইব্ৰিড অমৰা। ই মানে একদম আপোনাক কি কওঁ, আপেলটো নিচিনা নিচিনা হয়, এনেকুৱা এনেকুৱা। এইফালে লেচু, এইফালে এইজোপা হৈছে নুনি। নুনি মানে খাবলৈ আহি যাব পাৰিব দেই, লাগিলে কিন্তু। এইফালে এইজোপা হৈছে কফি, এইজোপা চেৰি, আটলাছ, তেতেলী, আহোম বগৰী, বন বগৰী, নাচপতি, চপেটা, কৰদৈ, মানে অনেক 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 কৈ মানে ভাষা দি আদায় কৰিব নোৱাৰোঁ। মানে গাইছ, ফুলৰ পৰা ধৰি কাঠ গছৰ পৰা ধৰি চব দেখাই দেখাই মানে মোৰ ভৰি বিষ, আমনি লাগি গ'ল। আপোনালোকক আৰু দেখাব নোৱাৰোঁ। আজি ভিডিঅ'টো মানে মই ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। পাৰিলে নেক্সট দিন আকৌ দেখাম। ভিডিঅ'টো কেনে পালে আৰু জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ এই চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। হাৱা ধুনীয়া মাৰিছে, মজা।